নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম দেউতা। দেউতা, বৰ্তমান ক'ত আছা তুমি? ভালে আছানে? সুধিবলৈ বৰকৈ মন যায় এবাৰ, কিন্তু সুধিম বা কেনেকৈ? সুধিবতো নোৱাৰো। সেই যে দেওবাৰৰ আবেলিটো, সেই আবেলি পৰতে নজনাকৈ হেৰাই গলা সমস্ত সত্তাক এন্ধাৰ কৰি। আমি নজনাকৈ নুবুজাকৈ চিৰদিনৰ বাবে মাৰ কপালখন উকা কৰি আৰু তোমাৰ তিনিজনী জী আৰু তোমাৰ একমাত্ৰ পুত্ৰৰ বুকুখন উদং কৰি এতিয়া প্ৰায় মুখেৰে উচ্চাৰণ কৰোঁ, দেউতা, তুমি ভালে আছা? কিজানি তুমি শুনা এবাৰ। মানুহে কয়, মৃত্যুৰ পাছত আত্মাবোৰ বোলে পঞ্চভূতত বিলীন হয়, আৰু ময়ো তাকেই বিশ্বাসক লৈ দীঘলকৈ উশাহটোৰ লগত তোমাৰ নাম এবাৰ উচ্চাৰণ কৰোঁ, দেউতা। তুমি কোৱাৰ দৰে এই পৃথিৱীখন বহুত জটিল। দেউতা, এই পৃথিৱীখন বহুত জটিল, আৰু সেয়া যে সঁচা তাক মই বুজিও পালোঁ, দেউতা। কিন্তু এটা কথা মই আজিও নুবুজিলোঁ, দেউতা। তুমি বাৰু এই জটিল পৃথিৱীখনৰ মাজত মোক কিয় অকলে এৰি গলা? দেউতা, তুমি বাৰু এই জটিল পৃথিৱীখনৰ মাজত মোক কিয় অকলে এৰি গলা? নে তোমাৰ দৰে এজন প্ৰকৃত যুঁজাৰু হ'বলৈ মোৰ 10টা বছৰ নৌহওঁতেই হাতখন এৰি দিলা? আৰু এই উত্তৰটো পোৱাৰ অপেক্ষাত অধীৰ আগ্ৰহেৰে ক্ষণবোৰ পাৰ কৰাইছো, দেউতা। দেউতা, তুমি ঘৰখন ত্যাগ কৰি 20টাতকৈও অধিক বছৰ নিজৰ জীৱন বন্দুকৰ গুলীৰ আগত ৰাখি দেশৰ গৰিমা ৰক্ষা কৰিলা, আৰু প্ৰায় বুঢ়ী নিশা তুমি উজাগৰেই থাকিলা। দেউতা, তুমি জানানে, তাৰ প্ৰতিদান আজিও তোমাৰ নাম, তোমাৰ মেডেলবোৰ চিকমিকাই আছে। মোৰ মনত পৰে, দেউতা, আজিও সেই তাহানি দিনৰ কথাবোৰ। তোমাৰ 24 ইঞ্চি চাইকেলখনত বঢ়াই লৈ মোক যে তুমি স্কুলৰ গাড়ীত উঠাবলৈ নিছিলা, সেই দিনবোৰৰ কথা, দেউতা, কিমান যে মধুৰ আছিল। কিন্তু ভাগ্যৰ কি পৰিহাস! ক্ৰমশ বয়স যিমানেই বাঢ়ি গৈছে, তোমাৰ অনুপস্থিতি মোৰ সিমানেই বাঢ়ি গৈছে, দেউতা। তুমি য'তেই আছা, কুশলে থাকা। আকৌ এবাৰ কওঁ, দেউতা, আকাশৰ অযুত তৰাৰ মাজত বিচাৰো, দেউতা, তোমাৰ নামৰ তৰাটো, তোমাৰ নামৰ তৰাটো। ধন্যবাদ।